Hey everyone, Sarmar suali an eta vlogale আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি গুৱাহাটীৰ পৰা মোৰ সাগে ফাৰ্স্ট vlog আৰু জেগাটো সাগে আপোনালোকে দেখা পাইছে খুব ধুনিয়া। আজি মই একচুয়ালি আহিছিলো নেহেৰু পাৰ্কৰ যোনখিনি মুখৰ এৰিয়া আছে মুখৰ এৰিয়াখিনি খুব ধুনিয়া ষ্ট্ৰীট ফুড বহে আৰু ষ্ট্ৰীট ফুডখিনি মই এক্সপ্লোৰ কৰি পেলাই আহিছিলো পিছে খাব নোৱাৰিলো। তো আপোনালোকক অলপ দেখাম কেনেকুৱা প্ৰাইস আৰু কি পায় ইয়াতে আপোনালোকে বহুত টেষ্টি বস্তু পাই খাবলৈ আহিব পাৰে। আবেলি সময়টো আৰু ভাল পুৰা মানুহ ভৰ্তি হৈ থাকে। এতিয়া মই আহিছো এতিয়া অলপ খাম খাই পেলাই কেনেকুৱা লাগিলে আপোনালোকক কম আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু যদি ভাল পালে তেতিয়া লাইক কৰি দিব। আমি এতিয়া আছো কটন কলেজৰ মুখৰ চাৰিআলিটোত আৰু এফালে যাব আমি নেহেৰু পাৰ্কলৈ যাম। আবেলি টাইমখিনি সকলো ল'ৰা ছোৱালী এইখিনি জেগা ফেভৰেট সবেই এইখিনিলৈ আহি খাবলৈ খুব ভাল পায়। গুৱাহাটীৰ ল'ৰা ছোৱালীবিলাকৰ মাজত খুবেই জনপ্ৰিয় জেগাখিনি। বিভিন্ন ধৰণৰ খোৱা বস্তু আপোনালোকে যি বিচাৰে তেনেকুৱা ধৰণৰ খোৱা বস্তু ইয়াতে এভেইলেবল পাব। আৰু এয়া মই ফাৰ্ষ্ট খাবলৈ সোমাইছোঁ প্ৰথম ষ্টলখনতে। এইখনৰ নাম হৈছে বেম্বো শ্বুটছ। বতৰটো অলপ ঠাণ্ডা হৈ আছে আৰু আবেলি টাইম অলপ গৰম চুপ খাব মন গৈছে কাৰণ মই চিকেন থুপ্পা অৰ্ডাৰ কৰিছোঁ ₹60। চ' মই এতিয়া ট্ৰাই কৰি চাম আৰু আপোনালোকক ক'ম কেনেকুৱা লাগিছে খাই। চ' লেটছ সি। ঠাণ্ডাত একদম গৰম পুৰা চুপি নুডলছ নিচিনা খুব টেষ্টি লাগিছে খাবলৈ। আপোনালোকে ট্ৰাই কৰি চাব পাৰে চিয়'ৰ। থুপ্পাৰ ওপৰ পিছে এক পোচ এটা দিলে খুব বেছি আৰু বঢ়িয়া লাগিলেহেঁতেন আৰু মোৰ। চুপটো ট্ৰাই কৰি চাওঁ। চুপটো কিন্তু টেষ্টটো খুবেই বঢ়িয়া। আপোনাৰ নামটো কি কৈ দিয়ক? কি নাম? ৰাকেশ বৈশ্য। আৰু ষ্টলটোৰ নাম কি হয়? বেম্বো শ্বুট। সদায় খোলা থাকেনে? ভাল লাগিলে খাইটো? ভাল লাগিছে। থেংক ইউ। এতিয়া মই আহিছোঁ ফুচকা খাবৰ কাৰণে। ইয়াতে বহুত টেষ্টি দহি ফুচকা পায়। লোভ লাগি গৈছে দেই। দহি চাই দিলে না দহি চাই দিলে তেতিয়া ল'লে ভাল। নাম কি? হা জয়নারায়ণ স্যার। আচ্ছা If I wrote you a letter, would I have a chance? Would you read my letter if I had it sent? If I wrote you a দহি ফুচকাটো মানে সঁচাকৈ কিন্তু ট্ৰাই কৰি চাব লগা বস্তু দেই। যিটো মানে ফ্লেভাৰৰ পৰা ধনিয়া বাদাম দৈ ভুজিয়া আলু যিটো ফ্লেভাৰ হয় বহুত বঢ়িয়া। আৰু কিমান আছিলে এইটো? 50।
এয়া নেহেৰু পাৰ্কৰ অলপ ভিতৰখন আপোনালোকক দেখুৱালেও কি ধুনীয়া পৰিৱেশ। এয়া বাহিৰত আজি এটা ফাংচন আছে। আচুৰ্য বৰপাত্ৰ অসমীয়া ছিংগাৰ, তেওঁৰ এটা নতুন গান আজি ৰিলিজ কৰিব ইয়াতে। অলপ দেৰি পিছত চাগে আহিব, যদি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া অলপ চিকেন পকৰা টাইপ বস্তু কিবা এটা খাই ল'ম। চিকেন পকৰা আছেনে? চিকেন পকৰা দুটা দিয়ক। এয়া আহি গ'ল আমাৰ চিকেন পকৰা। বহুত টেষ্টি আছিলে সঁচাকৈ চিকেন পকৰাটো। চিকেনৰ পিচকেইটাও একদম খুব ধুনীয়া ধুনীয়া আছিলে। এইটো পাৰ পিচ হৈছে আপোনাৰ 15 ৰুপিজকৈ। আপোনাৰ নামটো কৈ দিয়কচোন। হা? নেকিব ৰহমান। কিমান বছৰ হ'ল খোলা? বা বহুত পুৰণা। কিমান হ'ল চিকেন পকৰা দুটা? 30। ৰাস্তাত অকণমান আগুৱাই যাওঁতে এইটো কি দেখা পালোঁ চাওকচোন। এইটো কিমান কৈছে? 300 কৈছে ন? আৰু সুদা হেৰিবিলাক 180কৈ। আপোনাৰ নামটো কি? অভিনৱ। অঁ, নতুনকৈ আহিছে নেকি ইয়াতে? আগতে দেখা নাই। অঁ, খুব ধুনীয়া ইন'ভেটিভ আইডিয়া। মই এইটো 50 ৰুপিজত এটা কিনি ল'লোঁ। কিমানকৈ হয়? 50। লাষ্টত একেবাৰে সামৰণি মাৰি দিওঁ আৰু মৌচম্বী জুচ খাই পেলাই। এতিয়া মৌচম্বী জুচ খাই লওঁ। এইটো মেঘদূত ভৱনৰ ৰাস্তাটোত আছে দেই তেখেতসকলৰ দোকান। ₹50 বুলি কৈছে। আপোনালোকে কেছ নানিলেও ধুনীয়াকৈ গুগল পে' কৰি পেলাই এই শ্বপবিলাকত খাব পাৰে। তেতিয়াহ'লে আপোনালোকে দেখিলে মই আহি পেলাই কিমান এনজয় কৰিলোঁ আৰু খুব ধুনীয়া লাগিলে বস্তুবোৰ খাই পেলাই। খুব সস্তাতে খুব ধুনীয়া ধুনীয়া বস্তু খাবলৈ পায়। তেনেহ'লে আজি এই ধুনীয়া জেগাখিনিৰ পৰাই মোৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। থেংক ইউ ছ' মাছ।